নমস্কাৰ আজি আপোনালোকক কম যে আমাৰ ডেট অফ বাৰ্থ অনুযায়ী যেটো আমাৰ মূল্যাংক থাকে 1 ৰ পৰা 9 লৈ আমাৰ 2025 কেনেকুৱা হ'ব প্ৰথমতে ক'ব বিচাৰিছো মূল্যাংক নাম্বাৰ 1 এতিয়া 1 কেনেকৈ হ'ব আপুনি নিজেও গম পাব যদি আপোনাৰ ডেট অফ বাৰ্থ 1 তাৰিখ হয় 10 তাৰিখ হয় 19 তাৰিখ হয় নাইবা 28 তাৰিখ হয় তেতিয়া হলে আপোনাৰ মূল্যাংক হ'ব 1 আৰু 2025 যেটো আমি কৈ আহিছো যে 2025 ৰ যেটো ক্ৰিয়েচন হেয়া মূল্যাংক হ'ব 9 মানে একেবাৰে তাৰ যদি সাবটাইটেলটো চাও হেয়া 9 নম্বৰ হয় তাৰ মানে 2025 ত 9 নম্বৰটোৰ খুব বেছি আধিপত্য থাকিব লগতে যেটো আমাৰ 2025 ৰ যেটো 2025 অলৰেডি কৈছো যে বুধ গ্ৰহ চন্দ্ৰ গ্ৰহৰ প্ৰভাৱ থাকিব এই নম্বৰটোৰ ওপৰত এই বছৰটোৰ ওপৰত বা যেটো জুটি বনিছে গতিকে এই বছৰটো মূল্যাংক নম্বৰ 1 ৰ কেনেদৰে যাব হেয়া বিষয়ে জনাব বিচাৰিছো বিশেষকৈ মই এইমাত্ৰ যিকিটা ডেট কলো 1 10 19 আৰু 28 এই দিনটো জন্ম হোৱা লোকসকলৰ কাৰণে এই যেহেতু গ্ৰহৰ অধিপতি গ্ৰহ ৰবি হ'ব নম্বৰৰ ক্ষেত্ৰত এই বছৰ তেওঁলোকৰ পিতৃৰ লগত ৰিলেশনশিপ ভাল হ'ব বা পৈতৃক সম্পত্তি যদি জড়িত কিবা অসুবিধা হৈ আছে তেওঁলোকৰ সেই সমস্যাসমূহৰ পৰা মুক্তি পাব পাৰিব পিতৃ যদি বেমাৰ আজাৰ হৈ আছে তেতিয়া হলে তেওঁলোকেও বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব সৰকাৰি কাম-কাজত লাভান্বিত হ'ব আৰু বিশেষকৈ ক্ৰিয়েটিভ কামৰ লগত জড়িত সকলৰ কাৰণে এইটো বছৰ যথেষ্ট ভাল আৰু এই বছৰটোতে মাটি যদি কিনিব বিচাৰিছে বা ভূমি ক্ৰয় বিচাৰিছে বা ফ্ল্যাট কিনিব বিচাৰিছে বাহন ক্ৰয় কৰিব বিচাৰিছে যি যেনেকুৱা ধৰণৰে আপোনালোকে প্ৰপাৰ্টি কৰিম বুলি ভাবিছে এই বছৰটো প্ৰপাৰ্টি কৰিবৰ কাৰণে খুবেই বেছি ভাল হ'ব আৰু যেহেতু নাম্বাৰ 1 ৰবি গ্ৰহৰ অধিপতি হয় আৰু নাম্বাৰ 9 যেটো 2025 হেয়া হ'ল মংগলৰ গতিকে এই দুটা মংগল আৰু ৰবিৰ জুটিত যথেষ্টখিনি পেন্ডিং কাম এই বছৰ আপোনালোকৰ সম্ভৱ হ'ব আৰু যদি প্ৰতিকাৰ হিচাপে ক'ব বিচাৰো এই বছৰ যি দুটা নৱৰাত্ৰি আহিব এই নৱৰাত্ৰি দুটাত কন্যা পূজন কৰাটো 1 নম্বৰ ৰাখি মানে মূল্যাংকৰ লোকসকলৰ কাৰণে খুবেই বেছি ভাল হ'ব আৰু ইয়াৰ পিছত কম 2 নম্বৰ বিশেষকৈ মই হেদিনাই কৈছিলো যে মই প্ৰতিদিনে দুটাকৈ মূল্যাংক কম 2 নম্বৰৰ ক্ষেত্ৰত যেহেতু আমাৰ এই বছৰটোৱে 2025 that means এই বছৰটোত আমাৰ ইমোশনাল ইমবেলেন্স বেছি হ'ব পাৰে কেতিয়াবা কৈছো আগতে যদি 2 নম্বৰ যিসকল মূল্যাংক হয় যিসকলে 2 তাৰিখে জন্ম পাইছে যিসকলে 11 তাৰিখে জন্ম পাইছে যিসকলে 20 তাৰিখে জন্ম পাইছে নাইবা যিসকলে 29 তাৰিখে জন্ম পাইছে তেওঁলোকৰ মূল্যাংক হ'ব 2 আৰু তেওঁলোকৰ কাৰণে এই বছৰটো নিজকে যদি কন্ট্ৰোলত ৰাখিব পাৰে খং ৰাগ আবেগ অতিপাত মৰম যি হওক তেতিয়া হলে উন্নতি লাভ কৰিব ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰে চাকৰি যোগ আছে মূল্যাংকৰ ফালৰ পৰা কৈছো নিজৰ কামত যদি সন্তুষ্টি ৰাখিব পাৰে তেতিয়া হলে যথেষ্টখিনি উন্নতি কৰিব আৰু প্ল্যানিং কৰি যিবোৰ কাম কৰে হেবোৰত সাকসেসফুল হ'ব আৰু বিশেষকৈ কিবা যদি প্ৰপাৰ্টি কৰিম বুলি ভাবিছে তাৰ কাৰণে আপোনালোকে আগবঢ়াই যাব পাৰিব আৰু কিছুমান ৰিলেশনশিপ যিবোৰ ধৰক আমাৰ বেয়া হৈছে আগতে ৰিলেশনশিপ বেয়া হৈছে হে বেয়া হোৱা সম্পৰ্কবোৰো 2025 ত সম্পৰ্কবোৰ ঠিক কৰিব পাৰিব প্ৰতিকাৰ হিচাপে ক'ব বিচাৰিম যে যদি মানে প্ৰত্যেক দিনাই নহয় বছৰত 2025 ৰ বছৰৰ ভিতৰত এদিন হলেও ৰুদ্ৰ অভিষেক কৰে মানে ভগৱান শিৱৰ অভিষেক কৰে খুব বেছি ভাল হ'ব মাতৃতুল্য ব্যক্তি বা মাতৃৰ পৰিচৰ্যা কৰিব তেওঁলোক তেনে মাতৃতুল্য ব্যক্তিৰ সন্মান কৰিব ধৰক ৰেমেডি হিচাপে এইখিনি আপোনালোক যথেষ্ট কাম দিব ইয়াৰ পিছৰ ভিডিওটোত আগবঢ়াম 3 আৰু 4 আৰু ইয়াৰ লগে লগে প্ৰতিকাৰখিনিও দিবলৈ চেষ্টা কৰিম গতিকে যদি ভাল লাগে এক ৰাখি জনাবচোন কোনে কোনে নাম্বাৰ 1 ত আহিছে আৰু কোনে কোনে নাম্বাৰ 2 ত আহিছে জনালে ভাল পাম ধন্যবাদ